উপলক্ষে আজি আমি পিঠা খুন্দিবলৈ লৈছোঁ। ঢেঁকীৰ মাত শুনিলেতো অসমবাসীৰ মন এনেও মন ইচাৰ বিচাৰ হৈ থাকে নহয় জানো। আহকচোন আজি বাইদেউসকলে পিঠাগুড়ি খুন্দিছে, আমি শাললৈ লৈ যাওঁ। বাইদেউসকল আপোনালোকে পিঠাগুড়ি খুন্দিছে? কি চাউলৰ খুন্দিছে আজি? আজি কিমানখিনি লৈছে পিঠাগুড়ি খুন্দিবলৈ? আজি আৰম্ভণি হৈছেহে। হয়, আপোনালোকে অৰ্ডাৰো লৈছে নহয় এইবাৰ? আপোনালোকে গোটৰ ফালৰ পৰা লৈছে ন? আমি 3টা গোটৰ 3গৰাকী আছোঁ। ভিও খালি আমাৰ একেটাই। আমি সপ্তাহী ভিওৰ পৰা এবাৰ পিঠা বনোৱা ব্যৱসায় আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু আপোনালোকে অৰ্ডাৰ কিমান লৈছে? আমাৰ বাইদেৱে ক'ব অৰ্ডাৰ লৈছোঁ। বাইদেৱে তিলৰ পিঠা আছে 1000, নাৰিকলৰ পিঠা আছে 1000, ঘিলা পিঠা আছে 500, নাৰিকলৰ লাড়ু আছে 900, আকৌ পকা পিঠা আছে 700, তাৰোপৰি আপোনাৰ আকৌ বগা তিলৰ আছে 600। তেনেকৈ আমাৰ এতিয়া আজিৰ পৰা আমি আৰম্ভণি কৰিছোঁ আৰু বৰ্তমান আমাৰ এতিয়া ইমানখিনি আছে। আগন্তুক আৰু দিন আছে নহয়, আহিব আৰু অৰ্ডাৰ কৈছে, বহুতে যোগাযোগ কৰিছে আমাৰ লগত। হয়, আপোনালোকে আৰু অৰ্ডাৰ পাওক আৰু সুস্বাস্থ্য হৈ থাকক আপোনালোকৰ, যাতে আপোনালোকে এইবাৰ বিহুত অৰ্ডাৰ বহুত ল'ব পাৰে আৰু দ্বিতীয়বাৰ বহাগ বিহুলৈ যে আৰু বেছিকৈ পাৰে ৰঙালী বিহুলৈ আমাৰ শুভেচ্ছা থাকিলে। আপোনালোকৰ আশীৰ্বাদ তেন্তে ভালেই কথা। আমি আগবাঢ়ি যোৱা আশীৰ্বাদ পালে আৰু আমি এই গতিতে আগবাঢ়ি গৈ থাকিব পাৰোঁ আৰু। ঠিক আছে বাইদেউ। তুলুমাহীয়ে তুমি কি বনাইছা? মই তিল পিঠা বনাইছোঁ, কালি নাৰিকল পিঠা সেইখিনি হ'ল। এতিয়া অৰ্ডাৰৰ কাম আৰু কিমান বাকী আছেগৈ? অৰ্ডাৰ আৰু আছে, এতিয়ালৈকে 4000 হৈছে, তাতকৈ ওপৰত হৈ যাব। আৰু ইয়াৰ লোকেলিটি অলপ আছে নহয়, ইমান যদিও লোকেল ইমান লোৱা নাই যদি ইমান বেছি লোৱা নাই যদিও মেইনকেইটাতো ল'বলগীয়া হৈছে। তাৰোপৰি আৰু দিছেহে। অশ্বিনী বাইদেৱে ঘিলা পিঠা বনাই আছে ন? হয়। চাওঁ পিঠাকেইটা কেনেকুৱা হৈছে, সেইটো এবাৰ ফটো মাৰোঁ আকৌ। এইয়া বাইদেৱে ঘিলা পিঠা বনাইছে। তাৰ পৰা এয়া হ'ল তিল পিঠা। তাৰ পৰা এতিয়া মই তিল ভাজি হৈ গ'ল লাডুৰ কাৰণে, এইখিনিতো লাডু হৈ গ'ল। তাৰ পৰা এতিয়া এইখিনি পকা মিঠৈৰ কাৰণে বনাই আছোঁ। পকা মিঠৈ আকৌ কাইলৈ কৰিব লাগিব, পিঠাগুড়ি খুন্দিবলৈ আছে। এতিয়া আৰু অলপ আছে, এইখিনি আকৌ ঘিলা পিঠাৰ কাৰণে লাগিবই যে। মুঠতে এবাৰ মাঘৰ বিহুত কাৰো ৰেষ্ট নাই। আমাৰ কেইগৰাকী যেনেকৈ ৰেষ্ট নাই, আমাৰ মতা মানুহকেইজনৰো ৰেষ্ট নাইকিয়া হৈছে। তোমালোকৰ মাঘ বিহুৰ পিঠা সম্পূৰ্ণ হ'ল নি? এইবাৰ মাঘৰ বিহু আমাৰ প্ৰথম যি অৰ্ডাৰ তাৰ যাবৰ বাবে আমাৰ সাজু হৈ গ'ল আৰু কাইলৈ আমি এইখিনি জেগাত পঠিয়াম আৰু প্ৰথম অৰ্ডাৰখিনি আমি পঠিয়াম কাইলৈ, আৰু দ্বিতীয় অৰ্ডাৰটোৰ কাৰণে বনাই আছোঁ। এয়া আমি আকৌ বনাবৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। কি বনাইছে তোমালোকে? আমি এতিয়া ইয়াত বনাইছোঁ তিলৰ পিঠা বনাইছোঁ, নাৰিকলৰ পিঠা বনাইছোঁ, ঘিলা পিঠা বনাইছোঁ, তিলৰ লাড়ু বনাইছোঁ, নাৰিকলৰ লাড়ু, বগা তিলৰ লাড়ু ইয়াত বনোৱা হৈছে। আৰু নিমকি, কৰ্দৈয়া, কেক এইখিনি থাকিব। এইখিনি কাইলৈ ক্লিয়াৰ কৰি পৰহিলৈ আজৰি হ'ম আৰু, কাৰণ ঘৰতো বিহু দিব লাগে নহয়। এতিয়া ডেলিভাৰী কাইলৈ দিবানে? কাইলৈ যাব আমাৰ প্ৰথম ডেলিভাৰী। কাৰ কাৰণে বনাইছে এইবোৰ চব? এইবিলাক চব অইলৰ ৰিগৰ কাৰণে বনাইছোঁ। আৰু ইয়াৰ ওচৰৰ আশে পাশেও কিছুমানৰ অৰ্ডাৰ আছে, তেওঁলোককো আমি দিব লাগিব। এফালে কি কৰিছা আবুৰ? কিহৰ কাৰণে? তুমি হিচাপ কিতাপ কৰিছানে? মই হিচাপত আছোঁ, নহ'লে ক'ৰবাত কম বেছি যাব যে। নাৰিকল লাডু ইয়াত আমি পেকিঙত আছোঁ। বেলেগ বেলেগকৈ কৰি দিবলগীয়া হৈছে একেলগতে। ইয়াত এতিয়া নাৰিকল লাডু, তিলৰ লাডু, এইকেইটা পেকিং হৈ গ'ল নে? এইকেইটা হৈ গ'ল। ইয়াত নাৰিকল লাডু, তিল পিঠা,
ইয়াত আছে তিল পিঠা আৰু নাৰিকল পিঠা। অঁ। ইয়াত আছে তিলৰ লাডু, নাৰিকল লাডু, ঘিলা পিঠা। এইবিলাক ইয়াত তেনেকৈ আছে। এইকেইটা নহয়, এইকেইটা নহয়। এই পিঠা বনাব লাগিব নাই দীঘল চিৰা?